এইটোৱে হ'ল মোৰ ব্ৰিডাৰ বৰ, পিয়ৰ বৰ। এইটো মহাৰাষ্ট্ৰৰ পৰা আনিছিলোঁ। আৰু এই তিনিজনী মই অসমৰ পৰাই কিনা চিৰহী F1। এই পেটত বগা লগাজনী দেখিছে চিৰহী F1, তাৰে পোৱালি হয় এইটো বৰটোৰ লগত ক্ৰছ দিছিলোঁ, তেতিয়া এই পোৱালিটো পাইছোঁ। পোৱালিটোৰ বয়স প্ৰায় 2 মাহমান হ'ব চাগে, মই সঠিককৈ গম পোৱা নাই, মানে পাহৰিছোঁ, লিখি থোৱা আছে বাৰু। পিয়ৰ বৰ আৰু চিৰহী F1ৰ লগত যদি ক্ৰছ কৰা হয়, তাৰপিছত পোৱা পোৱালিটো কি বুলি কয় জানো, যদি কোনোবাই জানে জনাবচোন। এইটোৱে হ'ল পোৱালিটো বৰটোৰ। আৰু বহুত পোৱালি আছে তেনেকুৱা, লোকেলৰ লগত ক্ৰছ কৰাও আছে বাৰু। কিন্তু এইটো হ'ল চিৰহী F1ৰ ফিমেলজনী, মানে চিৰহী F1। এই 2 মাহমান হৈছে চাগে, এতিয়াও দানা ভালদৰে খায়।